ভিডিও আছে মোৰ ওচৰত আপুনি সবে চাওক ভিডিওটো অখিল গগৈ ডাঙৰীয়া কি কৈছে কি বুজাইছে তেওঁ চাওক এই ভিডিওটো জুবিনদাৰ কাৰণে তেওঁ কি কৰিছে মানে পদত্যাগ কৰক ব্যৰ্থ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক জুবিন গাৰ্গক সৈনিক হত্যা কৰা নচলিব জুবিন গাৰ্গক হত্যা কৰা হত্যাকাৰীসকলক ফাঁচি লাগিবই প্ৰবৃত্ত মাৰ্গিকাৰ তদন্তৰ আওতালৈ আনিব লাগিবই এটা কথা কৈছো মই এনেকুৱা এজন বিধায়ক যোনজন বিধায়কে নেকি নিজৰ কথা নাভাবে সেইজন হৈছে অখিল গগৈ ডাঙৰীয়া আৰু বেলেগ বিধায়কবিলাক আছে সব ইলেকশ্যনৰ কাৰণে ভোটৰ কাৰণে লাগি আছে কিন্তু তেওঁ অকলশৰে হৈ পিনা তেওঁ স্পষ্টভাৱে জুবিনদাৰ কাৰণে ন্যায় বিচাৰি গৈছে কালি বিধানসভাত আৰু এইটো কাৰণে মানে অখিল গগৈ ডাঙৰীয়া সব মানুহক সহায় কৰে কিন্তু অখিল গগৈ ডাঙৰীয়াক মানুহে দেখিব নোৱাৰে বা কিবা কৰিব নোৱাৰে কিন্তু তেওঁ মানুহজন লিগেল নহয় ইলিগেল নহয় লিগেলহে তেওঁ মানে কাহানিও কাৰো খাতিৰত এৰি নিদিয়ে এতিয়া তেওঁ চাওক জুবিনদাৰ কাৰণে তেওঁ কিমান ন্যায় বিচাৰিছে কিমান কি কৰিছে জুবিনদাৰ কাৰণে এটা বস্তু চেঞ্জ হ'ব পাৰে কিন্তু মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ মানে এতিয়া কালি কৈছে যিখিনি কৈছে অখিল গগৈ ডাঙৰীয়া দাই সেইটোত উত্তৰ দিছে কত ইউটিউবাৰ আৰু চবে কৈছিলে কি জুবিনদাৰ কাৰণে আমুক কৰিম তামুক কৰিম ভাচুক কৰিম জুবিনদাৰ মৰা কিন্নত কিন্তু তেওঁলোকে কি কৰিছে একো বালটো কৰা নাই কিন্তু অখিল গগৈ ডাঙৰীয়া আজি ৰাস্তাত অকলে যুঁজি আছে সেইজন মানুহ হৈছে অখিল গগৈ ডাঙৰীয়া আৰু কিমান স্পষ্টভাৱে কম ডিম্পু দা সবে মানে এটা আমি সৰু সুৰা এতিয়া পোনে উঠি অহা কিন্তু তেওঁলোকে কি কৰিছিলে এটা ভিডিঅ' বনাইছিলে আগতে সেই ভিডিঅ'টোৰ মতে তেওঁলোকে কৈছিলে এতিয়া কি তেওঁলোকে ভয় খালে নেকি যোনটো নেকি নেতা বিধায়ক আৰু বিধায়কটো ক'বলৈ গ'লে অখিল গগৈ কাৰোলৈ ভয় নকৰে আৰু এই ভিডিঅ'টো চাই পিনে স্পষ্টভাৱে জনোৱা যায় যে অখিল গগৈ ডাঙৰীয়া হৈছে অসমৰ এজন ভাল বিধায়ক আৰু তেওঁ নহ'লে অসমখন বৰবাদ হৈ যাব এতিয়া তেওঁক টক্কৰ দিব পৰা মানুহ হৈছে তেওঁক টক্কৰ দিব পৰা মানুহে নাই কিন্তু তেওঁ টক্কৰ দিছে হিমন্ত বিশ্ব শৰ্মাক তেওঁ ভাবি চাওক এজন বিধায়কৰ পাৱাৰ কিমান